মাকে আজি কেমেৰা ল'ব দিম নাজানো কেনেকৈ কৰি দিয়ে এতিয়া 8 বাজিছে আৰু মই নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আপোনালোক সকলোকে পবিত্ৰ ঈদ আৰু পবিত্ৰ অক্ষয় তৃতীয়াৰ বহুত শুভেচ্ছা জনাইছো আৰু যাতে এই দুইটা উৎসৱে আমাৰ সকলোৰে জীৱনৰ পৰা অশান্তিবোৰ দূৰ কৰে বিপদবোৰ দূৰ কৰে অপশক্তিবোৰৰ নিগেটিভিটিবোৰৰ শেষ কৰে আৰু এই কৰোনা সব যাতে শেষ হৈ সবৰে জীৱনত শান্তি সমৃদ্ধি ঘূৰি আহে আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে সেফ আছে ঘৰতে সাৱধানে আছে আৰু আজি মই ল'ব গৈ আছো ভ্যাকচিন কৰোনাৰ ভ্যাকচিন আৰু ভাবিলো এইটো এটা ব্লগ বনাই দিও বহুত দিন বাহিৰ লোৱা নাই একো তেনেকে ঘৰতো বিশেষ কিবা দেখাবলগীয়া তেনেকা একো টপিক আসলতে নাছিলে মই একো ব্লগ দিয়া নাছিলো আৰু ভাবিলো আজি যেহেতু ভ্যাকচিন ল'ব গৈ আছো বহুত দিন ৰখি আছিলো ফাইনালি আজিৰ ডেটত এপইন্টমেন্টটো পালো সদায় যেতিয়াই চাও তেতিয়াই ফুল হৈয়ে আছিল আৰু দুদিনমান আগতে মোক দুজনমান ফ্ৰেণ্ডে ক'লে যে ভ্যাকচিনৰ স্লট বুকিংটো 4টা মান বজাত আবেলি 4টা মান বজাত খুলি দিয়ে সেইখিনি টাইমত অলপ আগৰ পৰা চাই থাকিব ক'লে আৰু মই কালি 3:30 মানৰ পৰাই ৰেডি হৈ থাকিলো যাতে আৰু খোলা দিলেই আৰু লম বুলি কালি ফাইনালি পালো আজিৰ ডেটত আৰু ওচৰতে পাইছো বেছি দূৰ নহয় মোৰ পৰা একেবাৰে নিয়াৰেষ্ট চেণ্টাৰটোৱে পাইছো ভ্যাকচিন পালো কোভিশিল্ড হেতুকে লম এতিয়া আৰু মই এতিয়া যাব ওলালো আৰু মাকে আজি কেমেৰা ল'ব দিম নাজানো কেনেকৈ কৰি দিয়ে চেষ্টা কৰিব কৈছো শিকাই দিব লাগিব আৰু বলক ছাতি তাতি লোৱা নাই ৰ'দ আছে ছানস্ক্ৰীন লগাইছো আৰু বলক এতিয়া গৈ থাকো ওচৰতে খোজকাঢ়িয়ে যাম আৰু খোজ কঢ়াটো ভালো এনেই ঘৰতে সোমাই আছো বহুত দিন মই ৰাইনো ক্লাবত যাই পামে আমি যাবাই ওলালো আমি পাই গলো য'ত আমি ল'ম এইটো ক্লাব ৰাইনো কোভিডৰ টিকাকৰণ অভিযান চলি আছে অলপ ভিতৰলৈ সোমাই যাওঁ Itu vaccination room Kanthi mela das কি নাম বলেছিলা Kanthi mela das Kanthi mela এখন মানে 4 ডিজিট তো লাগে দেখালো ভ্যাকচিন লৈ আহিলো পটকে হৈ গ'ল একেবাৰে 4 ছেকেণ্ড মানৰ কথা আৰু নাৰ্ছ বাইদেউ এজনী মোক ভিডিঅ'টো অকণমান লৈ দিলে মায়ে ভালকৈ নোৱাৰিলে তেওঁ কৰি দিলে তেওঁক এটা থেংক ইউ কৈ এতিয়া আমি ওলাই আহিলোঁ এতিয়া মা আৰু মই দুটামান বস্তু ল'ম কিবা কিবি ভাইটিয়ে লৈ যাব কৈছিলে ঘৰলৈ যদিহে দোকান চোকান খোলা পাওঁ তেতিয়াহে বন্ধই হৈ গ'ল চাগে 1 বাজিবই হ'ল চব দোকান পোহাৰ বন্ধ একেবাৰে টাইমত বন্ধ হৈ গৈছে 1 বজাত বন্ধ নিয়ম পুৰা 1 বাজিল আৰু একদম সব বন্ধ এইখান ন দোকানখন লিয়া ভালকে চলি আছে একদম ঘৰ এতিয়া আৰু এতিয়া আৰু কত একো নুচুতে গা চা ধুওঁ
চেনিটাইজ কৰোঁ নিজকে একদম আৰু গধূলিলৈ কেনেকুৱানো ৰিয়েকশ্যন হয় কিবা প্ৰব্লেম পাওঁ নেকি বা ঠিক থাকোঁ কি হয় কেনেকুৱা লাগে ৰাতি গোটেইখিনি ৰাতিলৈকে অকণমান ৱেইট কৰি ভিডিঅ' কৰি গোটেইখিনি এডিট কৰি আপলোড কৰিম মই মোবাইলটো চেনিটাইজ কৰিব লাগিব মোবাইলটো চেনিটাইজ কৰোঁ আৰু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ এতিয়ালৈকে কেনে আছোঁ কি ভেকচিনটো লোৱাৰ পিছত তো মই ভেকচিনটো প্ৰায় এটাৰ আগত আৰু 12:30 to এটাৰ ভিতৰত মই লৈছিলোঁ এতিয়া 8টা বাজিলে প্ৰায় 7 ঘণ্টা এতিয়া হ'ল ভেকচিনটো ল'ব আৰু অহাৰ পিছত অকণমান জাষ্ট হাতখন জাষ্ট এটা হেভি ফিল হৈছিলে ইমান বেছি নহয় জাষ্ট এটা মনৰো থাকে বা অকণমান কিবা এটা বস্তু ইনজেক্ট হৈ যোৱাৰ পিছত সেইখিনি জাগা তো অলপ কিবা এটা লাগে আৰু এতিয়ালৈকে ঠিকে আছোঁ ভালে আছোঁ একো তেনেকুৱা বেয়া এফেক্ট হোৱা নাই ভগৱানৰ কৃপাত জ্বৰ কিবা কিবি কিছুমানৰ হয় বুলি শুনিছিলোঁ মোৰ এতিয়ালৈকে একো নাই বা বিষো নাই ডিউটো ইমান দুপোৱা নাছিলোঁ এতিয়ালৈকে এইখিনি আপডেট 7 ঘণ্টাৰ ভিতৰত আৰু আপোনালোক সকলোকেও ছাজেষ্ট কৰিম যোনে ভেকচিনটো লোৱা নাই লৈ লওক ভেকচিনটো অলৰেডি এফেক্টিভ বুলি শুনিছোঁ আৰু বহুতৰ তাতে ডক্টৰ নাৰ্ছ বা যিখিনি এডমিনিষ্ট্ৰেটিভ বিষয়াক যাক আগতে দিয়া হৈছিলে বৰ বেছি এটা তেনেকৈ ডেথ কেছ বেছি অহা নাই আগৰ দৰে মানে ভেকচিন নিদিওঁতে যেনেকুৱা হৈছিলে যোৱাবাৰ তো তাতে কিছুমানৰ প্ৰথমতে হৈছিলে এডভাৰ্চ এফেক্ট কিবা কিবি হয়তো হেল্থ ইছ্যু বেলেগো আছিলে বা নাজানো আৰু আমিতো ডক্টৰ নহয় ষ্টিল ভাবোঁ লৈ লোৱাটো ভাল আৰু বহুতখিনি এটলিষ্ট যদি বাই চান্স মানে ইনফেক্ট কৰেও কৰোনাই তথাপি বহুতখিনি বডিটোৱে মানে যুঁজিবলৈ শক্তি এটা থাকিব আৰু যদি মানে একেবাৰে কৰোনাক বডিটোৱে এলাউৱেই নকৰা হয় তেতিয়াতো খুব ভালেই কথা আৰু আশা কৰিছোঁ সেইটোৱে হওক আপোনালোক সকলোৰে লগত আৰু যোনে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰা নাই এতিয়ালৈকে তো তেওঁলোকেও কৰি লওক একেবাৰে ইজি হয় kovin.gov.in ৱেবছাইটত গৈ প্ৰচিড কৰিব পাৰিব কি কৰিব লাগে আহিয়ে যাব ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ যি আইডি দি আপোনালোকে ৰেজিষ্টাৰ কৰিব খোজে পান আধাৰ বা যি আপোনালোকে দিব খোজে যোনখন তো সেইটো নাম্বাৰটো দিবলৈ আহিব আৰু সেইখন লৈ যাব লাগিব আজি যেনেকৈ মই লৈ গৈছিলোঁ নিজেই পাৰে আৰু আজিকালি জানে আমি চবেই নিজে কৰি লৈছোঁ বা নিজে যদি পৰাও নাই নিশ্চয় কোনোবা থাকিব ঘৰত য়াং এজৰ কোনোবা বা তেনেকৈ আৰু ওচৰে পাজৰে কোনোবাই হেল্প কৰি দিব যিখিনি এজেড মানুহ 45 ইয়াৰ্ছৰ ওপৰত তেওঁলোককো হেল্প কৰি দিয়ক এতিয়া যিহেতু তেওঁলোকৰ বুকিংটো অনলাইনেই হৈছে আৰু এতিয়া মই চাৰ্টিফিকেটখন ডাউনলোড কৰি এবাৰ আপোনালোকক দেখাই দিওঁ মইতো ৰেজিষ্টাৰ পাতি আগতে কৰিয়ে থ'লোঁ ইয়াতে আপুনি গুগল ক্ৰমত গ'লে মোৰ ইয়াতে আগৰ পৰা টাইপ কৰি থোৱা আছে kovin.gov.in ৱেবছাইটটো এইকেইদিন তাতে যিহেতু চায়ে আছিলোঁ তো চাইটত গ'লোঁ দেন আপোনাৰ ইয়াতে লগ ইন কৰি ল'ব লাগিব নিজৰ নম্বৰ আৰু OTP যি আহিব সেইখিনি দি তো মই ইয়াতে নিজৰ নম্বৰ মাৰি লৈছোঁ OTPটো কপি কৰি ল'লোঁ ইয়াতে ভেৰিফাই এণ্ড প্ৰচিড এণ্ড এই যে মোৰ ড'জ 1 হৈ গ'ল দিয়াতো ইয়াতে চাৰ্টিফিকেট বুলি আহিয়ে গৈছে আৰু ড'জটোতো মই চিডিউল কৰা নাই সেইটো 42 ডেজৰ ভিতৰত ল'ব লাগিব আৰু ইয়াতে চাৰ্টিফিকেট বুলি এইখিনি ক্লিক কৰি দিলে অলৰেডি আপুনি ডাউনলোড হৈ যাব মই আগতে কৰি থৈছোঁ কাৰণে এগেইন বুলি আহিছে তো ইয়াতে ডাউনলোডত ক্লিক কৰিলে মই পাই যাম মোৰ অলৰেডি কৰা হৈ গ'ল তো স্লটটো পাওঁতে মোৰো টাইম লাগিছিলে পোৱা নাছিলে কিন্তু চাই থাকিব লাগিব বেছিকৈ এলাৰ্ট হৈ থাকি কিছু সময় ৰখি থাকি হ'লেও বাৰ ৰিফ্ৰেছ কৰি এনেকৈ চাই থাকিব লগ ইন তো পাই যাব সকলোৱে ভালে থাকক সুৰক্ষিত থাকক সাৱধানে থাকক নিজৰ কামবোৰ কৰি থাকক কামবোৰ বন্ধ কৰিলেও নহ'ব সাৱধানতাৰ মাজেৰে চব চলি থাকক আৰু অনাৱশ্যকীয়ভাৱে বেছি আৰু একো খাতিৰ বাতিৰ নকৰোঁ বুলি কৰোণাক তেনেকুৱা ভাৱত জাষ্ট মানে নচলিব আৰু নিজকে ষ্ট্ৰং কৰি ৰাখক ফিজিকেলি মেণ্টেলি যিমান পাৰে হয় বহুত ষ্ট্ৰেছ চবৰে
লাইফত বেলেগ ধৰণৰ ষ্ট্ৰেছ চলিয়ে আছে আৰু চবৰে থাকে আমাৰো আছে ষ্টিল আৰু নিজকে আৰু মেইনটেইন নিজে কৰি ৰাখিব তো ভালে থাকক কুশলে থাকক আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি যাব আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেনেহলে চেক আউট কৰিব পাৰে চেনেলটো নতুন হয় তো আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ ধন্যবাদ